So hey guys, I am Rahul and আপোনালোকে চাই আছে আছামিজ Rahul. So friends, এটো গুৱাহাটীৰ পৰা মোৰ part 2 ভিডিও হ'ব. So আপোনালোকক ওয়েলকাম কৰিছো মোৰ এই part 2 ভিডিও লৈ. So এতিয়া দেখিছে হোটেল ৰুমতে আছো. So আপোনালোকে চাগে আগৰ যদি ভিডিওটো চোৱা নাই তেলে নিশ্চয় চাব, তলৰ ডেসক্ৰিপচন বক্সতে আগৰ লিংকটো আছে, তেলে চাই ল'ব. কৈছো এয়া দেখিছে হোটেল ৰুমত আছো. এফালে বিছনা আছে আৰু ওপৰত আছে ফেন চলি আছে আৰু এফালে টিভি আছে আৰু আপোনালোকে চাই থাকিব ভিডিওটো. আৰু যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিওটো এটা লাইক কৰি দিব বুলি আশা কৰিলো. সো ফ্ৰেন্ডছ, এয়া দেখিছে সো গাইজ গুড মৰ্নিং. ৰাতিপুৱা শুই উঠিছোঁ আৰু এইফালে দেখিছে এয়া টিভি লাগি আছে আৰু এইটো আৰু গুড মৰ্নিং সকলোলৈকে. বাকী এতিয়া মানে যাম অকণমান পিছত, আকৌ ওলাই মেলি ক'ত যাওঁ কি কৰোঁ চাই থাকোঁ. তেতিয়া মানে এইফালে গাড়ীলৈ আহিছিলোঁ, গাড়ীত এটা বস্তু আছে, বস্তুটো নিবলৈ আহিছিলোঁ. চ' সেইটো লৈ পেলাই যাওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ. I've never had anyone complete the words I say. You told me the one you're with can make you feel this way. If the shoe fits, wear it. If there's no comparing. ইয়াতে ব্ৰেকফাষ্ট খাবলৈ আহিছোঁ আৰু ব্ৰেকফাষ্ট দিছে আপোনালোকৰ ব্ৰেড, আলু পৰঠা, ডিম আৰু জুচ. চ' গাইজ এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ আৰু ব্ৰেকফাষ্ট কৰা আপোনালোকক দেখুৱালোঁ কি কি দিছিলে বস্তু. আৰু এইফালে আপোনালোকক দেখুৱাম আজি ক'ত যাওঁ ইমান এটা ঠিক হোৱা নাই. চ' এইফালে আপোনালোকে এটা দৃশ্য দেখুৱাইছোঁ, প্ৰথমতে চাই লওক. সেইটো এইফালে দেখিছে মই আহিলোঁ, এতিয়া আছে চিৰিয়াখানাত আছোঁ এতিয়া. আৰু তাৰপাছত যাম আমি, মানে মোৰ লগৰ এজন আহি আছে. চ' লগৰজনকো আপোনালোকে মানে আহি আছে, অহাৰ পিছত একেলগে যাম কোনোবা এটা জেগাত. চ' এয়া দেখিছে এয়া চিৰিয়াখানা কালি দৃশ্য দেখুৱালোঁ আৰু আজি সি আহি আছে আৰু তাৰপিছত যাম আমি. আৰু এতিয়া ইয়াতে ৰখি আছোঁ আৰু মই, আৰু এইফালে ফুচকাকে খাই লওঁগৈ আৰু ব'লক. ইহঁতি আছে আৰু ইহঁতক এবাৰ চিনাকি কৰাই দিওঁ. নামবোৰ কৈ যোৱা তোমাৰ উপৰিব ভাই, ভাল লাগে. ইউটিউব চেনেল আছে আৰু তোমাৰ নামটো কৈ উৎপল ৰাজবংশী. আৰু এইফালে সিহঁতি আছে দেখিছে. এয়া দেখিছে মানে যিখন বেহাৰবাৰী আউটপোষ্টৰ গেট হয়, এইখন মানে এইফালেদি সোমাই যায় মানুহবোৰ. চ' ইয়াতে দেখিছে এইটো হৈছে ৰেঙনিৰ অফিচ আৰু ইয়াতে বিভিন্ন ধৰণৰ চিৰিয়েলৰ ইয়াতে শ্বুটিং হয়. ইয়াতে বেহাৰবাৰী আউটপোষ্টৰ এখন পোষ্টাৰ ইয়াত দিয়া আছে আৰু সেই ওপৰতে এইফালে দেখিছে আপোনালোকে শ্বুটিং হৈ আছে এইফালে. চ' গাইজ এইফালে দেখিছে য'ত এইটো ইয়াতে শ্বুটিং হয় মণিবৌহঁতৰ, এইটো আপোনালোকে দেখিয়ে থাকে চাগে. এতিয়া আহি পালোহি এটা শ্বপিং মলত, চিটি চেণ্টাৰ, আৰু সেইটো আপোনালোকক দেখুৱাম. এই ইহঁতৰ লগত আহিছোঁ, এই অপূৰ্বহঁতৰ লগত. চ' আপোনালোকক দেখুৱাই দিম সকলোখিনি দৃশ্য. এইফালে দেখিছে আপোনালোকে সকলোখিনি দৃশ্য আপোনালোকক দেখুৱাম. এইফালে
এইফালে আছিলে চিটি চেণ্টাৰৰ পৰা ওলাইছোঁ এতিয়া বাহিৰলৈ আৰু সেয়া দেখিছে বাহিৰলৈ ওলাইছোঁ আৰু সোঁফালে পিছফালে বাইক দুখন আছিলে মানে এডভাৰটাইজ দি থকা ভাবিছোঁ কিনি লৈ যাওঁ আপোনালোকে কাম এটা কৰক আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ চাই দিয়ক আৰু সোনকালে চেনেলটো মনিটাইজ হৈ যায় আৰু তাৰপিছত সোনকালে পইচাটো পাই যাওঁ আৰু পইচা পোৱাৰ পাছত সোনকালে বাইকখন কিনো আৰু ৰাইডত যাওঁ ব'লক